হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মোৰ নতুন এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে সৰস্বতী পূজাৰ পিছদিনাখন, মানে আজি হৈছে ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখ। আৰু আজিৰ দিনটোত বিশেষ একো স্পেচিয়েল দিন নহয়, ডেইলি এটা ব্লগ মই আপলোড কৰিবলৈ ওলাইছোঁ। আৰু চাওক, এতিয়া মই খাই আছোঁ ৰাতিপুৱাই মেগী আৰু গাখীৰ চাহ। আৰু মানুহজনে ওলাই গৈছে এফালে, আৰু তেওঁ আহি পোৱালৈকে মই মেগী আৰু চাহ খাই লওক, কাৰণ তেওঁৰ আছে দুপৰীয়া ডিউটি। গতিকে মৰ্ণিংটো কিবা এটা খাব লাগিব। মৰ্ণিঙে ৰান্ধিব নোৱাৰোঁ ভাত, কাৰণ মৰ্ণিং ভাত নাখায় যদি দুপৰীয়া ডিউটি থাকে। সেইকাৰণে মই ভাবিলোঁ মেগীটো খাই লওঁ, তাৰপিছত তেওঁ অহালৈকে ৰখোঁ। তেওঁ অহাৰ পিছত তেওঁকো এপেকেট মেগী বনাই দিম। মই পিছে 2 পেকেট মেগী খাইছোঁ দেই, কাৰণ মই মেগী এপেকেট খাই ভাল নাপাওঁ। মই বহুত মেগী খাই ভাল পাওঁ, মই মেগী প্ৰিয়। কিন্তু এতিয়া মই অকণমান মেগী খোৱাটো কমাইছোঁ, কাৰণ যিহেতু শকত হৈছোঁ, গতিকে বহুত কম খাওঁ বুলি ক'ব পাৰি। কিন্তু আগতেতো মই পূৰা ডেইলি খাওঁ, মানে ডেইলি খাবই লাগিব, তাকো 2 পেকেটকৈ, সেনেকুৱা আছিলে। এতিয়া মই নাখাওঁ, কমকৈ খাওঁ। তাৰপিছত মানুহজনে মেগী খাই উঠি গা পা ধুই আহি অকণমান ৰেষ্ট লৈছে। এতিয়া বাজিছে দিনৰ 11টা। তেওঁ অকণমান ৰেষ্ট লৈছে। তো মই এনেকৈ অকণমান ওচৰত আহিছোঁ। তাৰপিছত কাম বনো মাজে মাজে কৰি আছোঁ। আৰু তেওঁ ভাত খাই কিনে গুচি যোৱাৰ পিছত মই শুই গৈছিলোঁ। মই গমেই নাপাওঁ, ভাতটো দিয়াৰ পিছত মই শুই গ'লোঁ, আৰু তেওঁ ওলাই গুচি গ'ল। দৰজাখনো মৰা নাছিল। তাৰপিছত বাজিলে দিনৰ 2টা, মানে তেওঁ বেছি দেৰি হোৱা নাছিল, 1:30 মানতহে গৈছিলে। কাৰণ 2টা বজাৰ পৰা ডিউটি আছিল যিহেতু, সেইকাৰণে। তাৰপিছত মই 2টা বজাত উঠি পেলাই মই ভাত খালোঁ, যিহেতু মেগী খায়ে আছিলোঁ, ভোক লাগিছিলে। সেইকাৰণে ভাত আৰু বেঙেনা পিটিকা আৰু দালি। আজি দিনত বিশেষ একো স্পেচিয়েল বনোৱা নাই। আৰু এয়া পানী, এনেকৈ মই লৈ লৈছোঁ। আৰু যোনটোত বেঙেনা পিটিকিছিলোঁ তাতেই লৈ লৈছোঁ, আৰু বেলেগ কাঁহী লেতেৰা কৰি থকা নাই। চ' এতিয়া মই খাই আছোঁ ভাত। আৰু অলপ আগতে যে মই দেখুৱাইছিলোঁ মেট্ৰেছখন, সেই মেট্ৰেছখন মই এতিয়া বিচনাত পাৰিব লাগিব। সেইকাৰণে মই ভাবিলোঁ ভাতকেইটা আগতে খাই লওঁ, তাৰপিছত কামখিনি কৰিম। আৰু এই মেট্ৰেছটো হৈছে শাহুমাৰ পুৰণা মেট্ৰেছ, আৰু শাহুমাৰ নালাগে বোলে, সেইকাৰণে তেওঁ মানে লৈ আহিছে। ৰাতিপুৱা যে মই এফালে গৈছিল বুলি কৈছিলোঁ, এই মেট্ৰেছটো ল'বলৈ গৈছিল। আৰু মেট্ৰেছটো ইয়াতে বিচনাখনত পাৰি দিম বুলি কৈছে। যিহেতু আমাৰ তুলি দুখন অলপমান মানে দাবি গৈছে, মানে কি ক'ম আৰু, অকণমান চেপেটা লাগি গৈছে। সেইকাৰণে ইয়াতে মেট্ৰেছখন পাৰি দিলে অলপ ভাল দেখিব বুলি তেওঁ লৈ আহিলে। কিন্তু মেট্ৰেছখন হৈছে 6 ফুটি বিচনাৰ, আৰু যিহেতু আমাৰ বিচনাখন হৈছে 5 ফুটি। এতিয়া চাওঁ কেনেকৈ মিলাব পাৰোঁ। সেইকাৰণে মেট্ৰেছখন পৰাৰ আগতে অলপমান ধূলি চুলি আনোতেও ধূলি চুলি লাগিছে, গতিকে ধূলি চুলিখিনি অলপমান জোকাৰি লৈছোঁ, তেতিয়াহ'লে পাৰিবলৈ ভাল হ'ব সেইবুলি। আৰু মই যিহেতু অকলে পাৰিব নোৱাৰোঁ, সেইকাৰণে ভাবি আছোঁ ওচৰৰ ৰাশিক মাতোঁ। তো তাই অলপমান কাম কাজত সহায় কৰি দিয়ে, আৰু তাই কাম কাজত ভালো কাম কৰিবও পাৰে, বহুত এক্সপাৰ্ট কামত, আৰু সজাব ঘৰটো ধুনীয়াকৈ জানে। চ' মই ভাবিলোঁ তাইকে মাতিম, কিন্তু তাই এতিয়া ছোৱালীজনীক থ'বলৈ টিউশ্যন গৈছে। মোৰ বস্তু কিবা আছে নেকি গাড়ীত, চাবি? চ' গাইজ, ভাইটি গৈছিল দিল্লীলৈ। গতিকে সি যিহেতু এজন আৰ্টিষ্ট হয়, গতিকে দিল্লীত প্ৰগ্ৰেম কৰিবলৈ গৈছিল। আৰু তাৰ এই লগৰকেইটা, সেইকেইটাৰ লগত তো আজি আহি পালে। আৰু সি যেতিয়া দিল্লী যায়, তেতিয়া সি গাড়ীখন ভিনিয়েকৰ হাতত থৈ যায় ইয়াতে। ভিনিয়েকে বঢ়িয়াকৈ ৰাখে, আৰু সি ঘৰলৈ যাওঁতে ইয়াৰে পৰা গাড়ীখন লৈ গুচি যায়। চ' তাৰপিছত তাক মই চাবিপাত দিব লগা হ'ল। সেইকাৰণে মই সিফালে ওলাই গ'লোঁ, চাবিপাত দি আহিলোঁ। সি গুচি গ'ল, আৰু তাক মই সুধিলোঁ ভাত পানী চাহ তাহ কিবা খাবি নেকি? সি কিন্তু নাখাওঁ বুলি ক'লে। আৰু সিহঁতে যিহেতু ইমান দিন ট্ৰেভেল কৰি আহিছে, গতিকে গাটো বেয়া লাগিছে, সেইকাৰণে সোনকালে ঘৰ পাব বিচাৰিছে, গুচি গৈছে। আৰু তাক যিমান মাতিলেও সি নাহে, মানে ভিনিয়েকে গাহৰি খাব মাতি থাকে, কিন্তু সি নাহে। চ' সি গুচি গ'ল। তাৰপিছত এতিয়া ৰাখি আহি পালে টিউশ্যনৰ পৰা। ছোৱালীজনীৰ টিউশ্যন 3টা বজাৰ পৰা আছে, গতিকে 3টা বজাৰ পৰা থৈ আহিলে।
চ' এতিয়া তাই হেল্প কৰি দিছে এইখিনি পাৰতে আৰু তাই মিলাই দিছে কেনেকৈ মিলালে ভাল দেখিব বুলি। কিন্তু আমাৰ টেবুলখন সিফালে যে আছিলে সন্মুখৰ ফালে বিচনাখন অকণমান টানি দিব লগা হ'ল যিহেতু মেট্ৰেছটো ডাঙৰ হয়। চ' টেবুলখন ইফালৰ পৰা সেই পিছফালে কোণাটোলৈকে গুচি গৈছে কাঠৰ টেবুলখন। সেইখনত আছে মানুহজনৰ মানে ইম্পৰ্টেণ্ট সামগ্ৰীবোৰ, যিবোৰ মানে লৰচৰ কৰিব নোৱাৰোঁ কাৰণ হেৰালে মানে প্ৰব্লেম হ'ব আৰু সেইকাৰণে। তো তাই যিহেতু ইমানখিনি হেল্প কৰি দিছে, চ' ভাবিলোঁ তাই গাখীৰ চাহ তাইৰ প্ৰিয়, মোৰো প্ৰিয়। চ' তাইও মোক কেতিয়াবা খাবলৈ মাতে, গতিকে মই ভাবিলোঁ যে তাইক গাখীৰ চাহ একাপ খুৱাই ছাৰপ্ৰাইজ দি দিওঁ। চ' তাইক মই ক'লোঁ যে টিউশ্যনৰ পৰা তাইক লৈ আহোঁতে চিঙৰা 3টা লৈ আহিব। তো চিঙৰা 3টা অনাৰ পিছতে আমি এনেকৈ চাহ খাবলৈ বহি গ'লোঁ। চ' চাহ খাই থাকোঁতে তাই হঠাতে ক'লে যে ফৰেষ্ট গেটত এখন দোকান আছে, তাত ম'ম' বহুত ভাল টেষ্টি বনায়। কিন্তু মই তাত আগতে ম'ম' খাইছোঁৱে বহুতবাৰ আৰু ভাল টেষ্টি বনাই বুলি ময়ো তাতে সদায়ে যায়ে থাকোঁ। চ' তাই ক'লে তালৈকে যাওঁ ব'ল খাই আহোঁ ম'ম'। তো মই লোভ সামৰিব নোৱাৰিলি ওলালোঁ আৰু পিছফালৰ মাইনাকো লগত লৈ ল'লোঁ। আৰু আমি এতিয়া চাৰিওজনে মিলি গৈ আছোঁ। এতিয়া আমি কাৰ্বন গেট পাইছিলোঁ আৰু এতিয়া আমি সেই দোকানখন পালোঁ। চাওক ইমান টেষ্টি মানে ম'ম' আৰু মুখত দিলেই মানে পমি যায় তেনেকুৱা টাইপৰ, মানে বহুত ভাল লাগে। আমবাৰী ম'ম' ঘৰৰ পিছতে মানে মই এই ম'ম'টো এই দোকানখনৰ ম'ম' খাই বহুত ভাল পাওঁ। ম'ম' চব দোকানতে বনায় কিন্তু চব দোকানৰ ভাল নালাগে। চ' আমবাৰী ম'ম' ঘৰৰ পিছত এইখনতেই খাওঁ মই। তাৰপিছত আমি ম'ম' খাই মেলি ওলাই আহি এখন দোকান আছে, সেই দোকানখনত আমি কাঠৰ ৰেগৰ কাৰণে সুধিবলৈ গ'লোঁ কাৰণ মোকো এখন কাঠৰ ৰেগৰ দৰকাৰ হৈ আছিল। চ' মই ৰাখীক ক'লোঁ তুমি দাম দৰ কৰি সুধি চোৱাচোন কেনেকুৱা হয়। চ' তাই দাম দৰ কৰি সুধি চালে, কিন্তু আমাৰ লগত দাম দৰ মিলা নাই, বহুত বেছি দাম কৈছে। চ' আমি অনুৰাধা কলনী বজাৰত ল'ম বুলি ডিচাইড কৰি গুচি আহিলোঁ। আৰু ইয়াতে আমি চিকেন পকৰা পেকিং কৰি লৈ আহিছিলোঁ ৰাস্তাত খাম বুলি, কাৰণ তাত খাই থাকিলে আমাৰ বহুত টাইম যাব, আমাৰ ইমান সময় নাই। সেইবুলি আমি মানে চিকেন পকৰাকেইটা পেকিং কৰি লৈ আহিলোঁ আৰু মই টিচু কেইখন উঠাই লৈ আহিছিলোঁ কাৰণ চিকেন পকৰা খাবৰ কাৰণে। তাৰপিছত ইয়াতে আমি পালোঁহি কাৰ্বন গেট। কাৰ্বন গেটত চাওক এনেকৈ অলপমান সৰু সুৰা জাম লাগে, ইয়াতে বহুত বেছি জাম নালাগে, ৰাস্তাটো খুব বেছি ভাল লাগে। আৰু ই হৈছে বাবু, ই পঢ়িব এৰি গেম খেলি আছে। আৰু তাৰপিছত আমি তাতে চাহ পানী খাই ওলাই আহিলোঁ। তাৰপিছত কাৰণ আমাৰ ভাত ৰান্ধিব হৈছিল সেইকাৰণে, আৰু ইয়াতে আলু ভাজি আছোঁ আৰু ইয়াতে স্কচ ভাজিবৰ কাৰণে কাটি থৈছোঁ। স্কচ ভাজি যিটোৱে নাখায়, মানে মানুহজনে নাখায়, সেইকাৰণে মই স্কচ ভাজি খাম আৰু তেওঁৰ কাৰণে মই গুটি আলু ভাজিটো ভাজিছোঁ। আৰু দেখিছেনে দাদা আৰু বাইদেউ, মই যেতিয়াই ভাত ৰান্ধিবলৈ লওঁ তেতিয়া দাদা আৰু বাইদেউ এনেকৈ আহি মোৰ লগত কথা পাতে। চ' মোৰ মানে যদিবা মই ভাড়া ঘৰত অকলশৰীয়াকৈ থাকোঁ, মোৰ কেতিয়াও অকলশৰীয়া ফিল নহয়েই, কাৰণ ইফালে ওলাই ৰাখি ৰুম আৰু ভাত আঞ্জা ৰান্ধিব আহিলে দাদাহঁতৰ দৰজাখন, গতিকে মই মানে কেতিয়াও অকলশৰীয়া ফিল কৰি পোৱাই নাই ইয়াত আহি। চ' ভাল লাগে ইয়াতে থাকি, সেইকাৰণে এইটো কেম্পাছ এৰি যাবৰ কাৰণে মন নাযায়। আৰু এতিয়া মোৰ দালি ৰান্ধিলোঁ আৰু ভাত আঞ্জা গোটেইখিনি হৈ গ'ল। এতিয়া মানুহজন অহালৈ অপেক্ষা কৰিম। চ' আজিলৈ আহিছোঁ, গুড নাইট।